আজি শিক্ষক দিৱস উপলক্ষে কামৰূপ জিলাৰ গৰৈমাৰীত অৰ্ধ শতাধিক শিক্ষকক প্ৰয়াস শিক্ষক ৰত্ন সন্মান বঁটা প্ৰদান কৰা হয়। গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয় প্ৰাংগণত গুৱাহাটীৰ আমাৰ প্ৰয়াস গোষ্ঠীয়ে প্ৰদান কৰে প্ৰয়াস শিক্ষক ৰত্ন সন্মান বঁটা। আজি বিয়লি গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল সাহাবৰ সঞ্চালনাত আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আশৰাফুল আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত সভাত কামৰূপ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ অৱসৰী শিক্ষক তথা বৰ্তমান কৰ্মৰত শিক্ষকক বিভিন্ন অঞ্চলৰ প্ৰয়াত শিক্ষক ও সমাজকৰ্মীৰ চৰণত প্ৰয়াস শিক্ষক ৰত্ন সন্মান বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৱাহিদা ৰহমান আৰু চাহানুৰ আলমে লোকগীত আৰু হিন্দী গীত পৰিৱেশন কৰে। অনুষ্ঠানত আমাৰ প্ৰয়াস গোষ্ঠীৰ পৰিচালন সঞ্চালক আনোৱাৰ হুছেইন, আইনী উপদেষ্টা অধিবক্তা আব্দুল মান্নান আল আমানকে প্ৰমুখ কৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষক, সমাজ সচেতন ব্যক্তি, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা তথা শিক্ষাৰ্থীসকল উপস্থিত থাকে। পবিত্ৰ শিক্ষক দিৱস, এই শিক্ষক দিৱস উপলক্ষে চমৰীয়া সমষ্টি বুলিয়েই নহয়, পশ্চিম কামৰূপ, পূব গোৱালপাৰা আৰু দক্ষিণ বৰপেটাৰ বিভিন্ন প্ৰয়াত শিক্ষক সমাজকৰ্মীৰ নামত যিসকল ব্যক্তি একোটা এলেকাৰ প্ৰাতিস্মৰণীয় ব্যক্তি, তেখেতসকলৰ নামত আমি কিছু বঁটা, সৌৰণী বঁটা, প্ৰয়াস শিক্ষক ৰত্ন নামেৰে এতিয়াৰ বিভিন্ন অৱসৰী শিক্ষক নতুবা কৰ্মৰত শিক্ষকক আমি প্ৰদান কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি এই অঞ্চলত শৈক্ষিক ক্ষেত্ৰত, সমাজ সেৱাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বিচাৰিছোঁ। অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ জৰিয়তে আমি যিসকল অশিক্ষিত মানুহ আছে তেখেতসকলক বিশেষকৈ আমি ভাষা শিক্ষণৰ ক্ষেত্ৰত একোজন শিক্ষকে বছৰত 12 মাহ, তাৰে এই 12 মাহৰ ভিতৰত মাত্ৰ 10জন অশিক্ষিত মানুহক অসমীয়া ভাষাটো শিকোৱাৰ এটা আহ্বান জনালোঁ। আৰু তাৰ লগে লগে শিক্ষক সমাজৰ লগত আমি সমাজকৰ্মীসকলে নতুবা NGO কৰ্মীসকলে লগ লাগি আমাৰ এই অঞ্চল যিহেতু নিচাৰ কবলত পৰিছে, মদ, ড্ৰাগছ এইবিলাকৰ কবলত পৰিছে, যাৰ কাৰণে নিচামুক্ত সমাজ গঠন কৰিবৰ কাৰণে আমি এক জনজাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ। আজি প্ৰায় 50 গৰাকী শিক্ষকক আমি এই প্ৰয়াস শিক্ষক ৰত্ন বঁটা অৰ্পণ কৰিলোঁ। আৰু এসপ্তাহৰ ভিতৰতে আমাৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক আজিৰ এই অনুষ্ঠানলৈ আহিব পৰা নাই, তেখেতসকলৰ ঘৰে ঘৰে গৈ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম, তেখেতসকলৰ আশীৰ্বাদ ল'ম, তেখেতসকলৰ পৰামৰ্শ ল'ম, লৈ আমি এক সুস্থ সবল শিক্ষাৰ দিশত আগবঢ়োৱা নিচামুক্ত এখন সমাজ কেনেকৈ গঠন কৰিব পাৰিম, কেনেকৈ অগ্ৰসৰ হ'ব পাৰিম, তাৰ পৰামৰ্শ ল'ম। অৱসৰী প্লাছ কৰ্মৰত শিক্ষাগুৰুসকলক আজি এই শিক্ষক দিৱসৰ সন্ধিক্ষণত যি সন্মান জনালে, আমাৰ প্ৰয়াস গোষ্ঠীক ধন্যবাদ জনাইছোঁ আৰু আমি শলাগিছোঁ। ইয়াৰ লগতে মোকো আজি এই প্ৰয়াস গোষ্ঠীয়ে উমৰালী চৰকাৰ সৌৰণী বঁটা প্ৰদান মোক কৰিছে। মই শিক্ষক হিচাপে মই নিজক ধন্য মানিছোঁ। ইয়াৰ উপৰিও যিসমূহ মানুহৰ নামত এই বঁটা দিছে, সেইসমূহ মানুহ এই পৃথিৱীত নাই। আমাৰ প্ৰয়াস গোষ্ঠীক আমি যিমানেই ধন্যবাদ দিম, যিমানেই প্ৰশংসা কৰিম, সিমানেই কম হ'ব। আৰু আমাৰ প্ৰয়াস গোষ্ঠীক আমি আগতে জনা নাছিলোঁ, এইবাৰ আমি জানিলোঁ। আগন্তুক দিনত আমাৰ প্ৰয়াস গোষ্ঠীৰ যিখিনি অবজেক্টিভ, এইখিনিও গম পালোঁ। আমাৰ সমাজৰ পৰা ড্ৰাগছ, নিচামুক্ত সমাজ গঢ়া বা ইলিটাৰেচি দূৰ কৰা। ইতিমধ্যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ মহাবিদ্যালয়ত এজন কোঅৰ্ডিনেটৰৰ নিযুক্তি দিবৰ কাৰণে কৈছিলে যে ইলিটাৰেচি 100% লিটাৰেট কেনেকৈ বনাব পাৰোঁ। আজি গম পালোঁ যে আমাৰ প্ৰয়াস গোষ্ঠীৰ এইটো এটা প্ৰয়াস। আগন্তুক দিনত আমাৰ প্ৰয়াস গোষ্ঠীৰ লগত এই সমগ্ৰ আমাৰ বিশেষকৈ মাইনৰিটি অধ্যুষিত অঞ্চলত যিমান সমস্যা আছে, বাল্য বিবাহ হওক বা আন সমস্যা হওক, এইবিলাক দূৰ কৰাৰ কাৰণে আমি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ।